जाख्लग्रा बेरेखा हानजाजों हमजानायनि उनाव बेल लानानै थानाय बड'लेण्ड मुलुगसोलोंसालिनि भाइस चेन्सेलर प्रफेसार लाइस्राम लादु सिंहखौ होखारनांगौनि दाबि खालामनानै एबसुनि बानजायनायजों सोमावसारबोदों। नाथाय दासिमबो आसामनि रायजो बेंगिरिया बेनि सायाव जेबो राहा लानायखौ नुनो मोनाखै होनना गोख्रों रावजों फिनजाथाय होनानै लाइस्राम लादु सिंहखौ होखारनायनि उल्थायै सानैसो मावख'गिरिफोरा रैखाथि होनानै दोननो नाजादों होनना गोख्रों रावजों सोंखारियो। आरो बेनि हेंथायै 30 सेप्तेम्बर शनिबारखालि बिटिआरनि मोनबा जिल्लानि सदर थावनिजों लोगोसे बड'लेण्ड मुलुगसोलोंसालियाव लाइस्राम लादु सिंहजों लोगोसे 4 मावख'गिरिनि मुसुखा सावना धरना खालामगोन होनना एबसुनि आफादगिरि दिपेन बर'आ खौरांगिरिनि सिगाङाव फोरमायो। मुख्यमंत्री दुर्नीति निबारक शाखा और तदारकी शाखार गोटर अभियुक्त कलंकित कराप्टेड और नीलास भाइस चेन्सेलर लादु सिंहक एजन कलंकित व्यक्ति है और एगराकी व्यक्तिक एगराकी भाइस चेन्सेलरक बसोৱাৰ বাবে राजभवन और मिहिरकांति चौधरी समल रंजन विश्वरंजन सामाल SK देव और बीबी मिश्र এই 5 গৰাকী ব্যক্তিয়ে একেলগে মিলি কাম কৰি আছে আৰু ইয়াৰ পৰা প্ৰমাণ হৈছে যে সংবিধানৰ মুৰব্বী আৰু সংবিধানক ৰক্ষা কৰা ৰাজভৱনে সংবিধান বিৰোধী কাৰ্য কৰি পেলাই আজি দুৰ্নীতিত লিপ্ত থকা দুৰ্নীতিত কলংকিত অধ্যায় কলা অধ্যায় সৃষ্টি কৰা বডলেণ্ড বিশ্ববিদ্যালয়ক এই ভাইস চেন্সেলৰক বচোৱাৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। যি সময়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াই CM ভিজিলেন্সৰ দ্বাৰা দুৰ্নীতিৰ ওপৰত জিৰো টলাৰেন্স লৈ কাম কৰি আছে, সেই সময়তে ৰাজভৱনে লাড্ডু সিংক বচোৱাৰ কাৰণে কাম কৰি আছে মিহিৰকান্তি চৌধুৰীৰ নেতৃত্বত আৰু সহযোগ কৰিছে হাই লেভেল ইনকুৱাৰী কমিটিৰ বিশ্বৰঞ্জন সামাল SK দেৱ আৰু বিবি মিশ্ৰ ডাঙৰীয়াই। আৰু ইয়াৰ কাৰণে অহাকালি আমাৰ সমগ্ৰ বিটিআৰত 5খন জিলাত জিলা হেডকোৱাৰ্টাৰত আৰু বডলেণ্ড বিশ্ববিদ্যালয়ত 5 গৰাকী লাড্ডু সিং মিহিৰকান্তি চৌধুৰী বিশ্বৰঞ্জন সামাল SK দেৱ আৰু বিবি মিশ্ৰক পতুলিকা দাহ হ'ব আৰু যিকোনো পৰ্যায়ত এই বিশ্ববিদ্যালয়খনৰ ৰক্ষা কৰাৰ কাৰণে আমি কাম কৰিম। অন্যায় আৰু অনিয়মৰ বিৰুদ্ধে আমি কাম কৰিম। আমি জেল যাবলৈ সাজু আছো, কিন্তু কোনো কাৰণত বিশ্ববিদ্যালয়ক আমি ধ্বংস হ'বলৈ নিদিওঁ আৰু অনাগত দিনত আমাৰ এই আন্দোলন তীব্ৰতৰ হ'ব, অতি জংগী হ'ব আৰু ইয়াৰ কাৰণে অহাকালি আমাৰ কাৰ্যসূচী শেষ হোৱাৰ পিছত 3, 4, 5, 6 এইটো এটা গণ আন্দোলন আমি ঘোষণা কৰিছোঁ। মানে প্ৰয়োজনত আমি বিশ্ববিদ্যালয় বন্ধ ঘোষণাৰ কাৰণে আমি বাধ্য হ'ম আৰু প্ৰধানমন্ত্ৰী সন্মানীয় ৰাষ্ট্ৰপতি আৰু গৃহমন্ত্ৰীক আমি স্মাৰকপত্ৰ প্ৰদান কৰিম, যাহাতে বডলেণ্ডত এই ঐতিহ্যমণ্ডিত প্ৰেষ্টিজিয়াছ আৰু ইমাৰ্জিং বডলেণ্ড বিশ্ববিদ্যালয় যাতে ৰক্ষা হয় আৰু অনাগত দিনত এই যে কাৰ্য ৰাজভৱনে যে কৰি আছে মিহিৰকান্তি চৌধুৰীৰ নেতৃত্বত যি চলি আছে, ইয়ে ৰাজনীতিকভাৱে সামাজিকভাৱে আৰু শৈক্ষিকভাৱে বডলেণ্ড অঞ্চলত প্ৰভাৱ পৰিব, সেই কথাটো আমি স্পষ্ট ভাষাৰে আমি কৈছোঁ। ধন্যবাদ।